নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো ৰাইটিং ফিভাৰ কমিউনিটিলৈ আজি দুটামান নতুন কথা শিকিম হেতু হৈছে যে দুটামান আমি শৰ্টকাট শিকিম কিহৰ বিষয়ে to remember the electromagnetic spectrum to আমি জানিব পাৰো কিন্তু তাক আমি সিৰিয়ালি মন ৰখাটো ইমান সহজ নহয় বা সহজ নহব পাৰে আমি এনেকৈ এটা শৰ্ট কাট দিম যেকিটা জৰিয়তে আপুনি ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰামৰ সকলোকিটা ৰে সিৰিয়ালি ascending বা descending মনত আপোনালোকে মন ৰাখিব পাৰিব সো আপোনালোকে যদি বিচাৰে যে আমি আজি যিখিনি ডিসকাস কৰিলো সেইখিনি যদি আপোনালোকে পিডিএফ বিচাৰে তেতিয়া তলত ডেসক্ৰিপচন বক্সত এটা ডাউনলোড লিংক দিয়া থাকিব তাত গৈ পেলাই আপোনালোকে পিডিএফ টো ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে আমাৰ যিকোন ধৰণৰ যদি আন কি আমি ভিডিও দিছো সেই সমূহ যদি চাব বিচাৰে তেন্তে ইয়াতে যোনটো স্ক্ৰিনত যোনটো লিংক দিয়া আছে সেই লিংকটো থ্ৰু দি গৈ পেলাই আপোনালোকে আমাৰ ভিডিও সমূহ চাব পাৰে আৰু আপোনালোকে যদি আমাৰ এজ এ ফ্ৰেঞ্চাইজিছ বা এজ এ কন্টেন্ট ৰাইটাৰ হিচাপে যদি কাম কৰিব বিচাৰে তেতিয়া আপোনালোকে ইয়াত যোনটো ওয়েবসাইট দেখাই থোৱা আছে তাত গৈ পেলাই আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰে that is www.writingfever.com/registration আৰু যদি আপোনালোকে ইয়াত ভিডিও চাই থকা অৱস্থাত বা পিডিএফ খিনি পঢ়ি থকা অৱস্থাত বা আমাৰ যিসমূহ কন্টেন্ট আমাৰ ওয়েবসাইটত দি থকা হয় সেই কন্টেন্ট সমূহ পঢ়ি থকা অৱস্থাত যদি আপোনালোকে যিকোনো ধৰণৰ যদি অসুবিধাৰ সন্মুখীন হৈছে তেতিয়া আপোনালোকে আমাক ডাইৰেক্ট WhatsApp নম্বৰ থ্ৰু দি কন্টেক্ট কৰিব পাৰে সো বলক তেন্তে আজি ভিডিওটো আৰম্ভ কৰো আজি আমি জানিম ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰামৰ যিমানখিনি ৰে আছে সেই গোটেই ৰেখিনি সিৰিয়ালি ascending বা descending মোডত মনত ৰখা দুটামান শৰ্টকাটৰ বিষয় এতিয়া যদি আমি চাও তেতিয়া দেখিম যে এনাৰ্জি ৰেডিঅ'ৰ পৰা গামা ৰেলে বাহি গৈছে কিন্তু আমি যদি গামা ৰে এক্স ৰে আল্ট্ৰাভায়োলেট ভিজিবল ইনফ্ৰাৰেড মাইক্ৰোৱেভ ৰেডিঅ আমি সিৰিয়ালি মন ৰাখিবৰ কাৰণে ইমান সহজ নহব পাৰে বা খেলিমেলি হৈ যাব পাৰে তাৰ কাৰণে আমি মনত ৰখা দুটামান একদম ইজি মেথড আপোনালোকক দেখুৱাম যাৰ থ্ৰুদি আপোনালোকে ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম সমূহ অতি সহজতে মনত ৰাখিব পাৰিব শৰ্টকাট নাম্বাৰ 1 হৈছে যে গাড়ী XUV in my range that is গাড়ী XUV in my range অৰ্থাৎ গাড়ী XUV in my range এই লাইনটো থৰি আপোনালোকে ইয়াতে যিমানখিনি স্পেক্ট্ৰাম আছে যিমানখিনি ৰে আছে সেইখিনি অতি সহজতে আয়ত্ত কৰি ল'ব পাৰিব এতিয়া চাও আমি কি বুজাইছে G মানে হৈছে গাড়ী G মানে হৈছে গামা ৰে তাহলে XUV X মানে হৈছে X ৰে আৰু V মানে হৈছে U মানে হৈছে UV ৰে V মানে হৈছে ভিজিবল ৰে ঠিক হেদৰে I মানে হৈছে ইনফ্ৰাৰেড M মানে হৈছে মাইক্ৰোৱেভ আৰু R মানে হৈছে ৰেডিঅ ওয়েভ আমি যদি চাও এতিয়া ইয়াতে যেটো আপোনালোকক দেখুৱা হল যে গাড়ী XUV ইমেজ এই লাইনটো ইউজ কৰি পায় আমি ইয়াক ascending মোডত এনাৰ্জি ascending মোডত আমি অতি সহজতে মন ৰাখিব পাৰো হেতু হৈছে গামা ৰে এক্স ৰে ইউভি ৰে ভিজিবল ৰে ইনফ্ৰাৰেড মাইক্ৰোৱেভ আৰু ৰেডিঅ ওয়েভ আমি এইখিনি একদম ইজিলি মন ৰাখিব পাৰো আৰু যদি আমি চাও তেতিয়া দেখিম যে ৰেডিঅ ওয়েভৰ পৰা গামা ৰেলে যোনটো এনাৰ্জি হয় এনাৰ্জি বাহি গৈছে ঠিক হেদৰে ফ্ৰিকুৱেন্সিও বাহি গৈছে এতিয়া আমি এইখিনি এনাৰ্জি আৰু ফ্ৰিকুৱেন্সি হিচাপত আমি কেনেদৰে এইখিনি বাহি আহিছে সেইখিনি আমি গাড়ী XUV in my range অৰ্থাৎ GXUV IMR এই ওয়ার্ড গেটাৰ জৰিয়তে আমি অতি সহজতে মন ৰাখিব পাৰো গতিকে শৰ্টকাট নাম্বাৰ 1 থৰি আমি গম পালো যে ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম সমূহৰ ৰে সমূহ কিমান সহজতে মন ৰাখিব পাৰো শৰ্টকাট নাম্বাৰ 2 to এটা মেথড দিয়া আছে যাৰ জৰিয়তে আমি এইখিনি মনত ৰাখিব পাৰো গতিকে বলক আমি এটা শৰ্টকাট নাম্বাৰ 2 টো চাও হেতু হৈছে যে ৰেডিঅ মিৰ্চি আই লাভ ইউ জেৰক্স গান এটো এটা হৈছে বেলেগ মেথড যেটো থ্ৰুদি আমি অতি সহজে ইয়াতে যিমানখিনি ৰে আছে সেই ৰেখিনি আমি ডিসেন্ডিং মোডত এনাৰ্জি ডিসেন্ডিং মোডত মনত ৰাখিব পাৰো এতিয়া আমি চাও কোনটো অৰ্ডে কি বুজাইছে এতিয়া যদি চাও আৰ ৰেডিঅৰ যোনটো আৰ হৈছে হেতুৱে বুজাইছে ৰেডিঅ ওয়েভ M মানে হৈছে মাইক্ৰোৱেভ মিৰ্চি M টো বুজাইছে মাইক্ৰোৱেভ ঠিক হেদৰে I টো মানে হৈছে ইনফ্ৰাৰেড লভৰ যোনটো V ওয়ার্ড আছে V মানে হৈছে ভিজিবল ইউৰ যোনটো ইউ ওয়ার্ড আছে হেতু মানে হৈছে আল্ট্ৰাভায়োলেট আৰু জেৰক্সৰ যোনটো X হৈছে হেতু মানে হৈছে X ৰে আৰু G যোনটো G ওয়ার্ড হেতু পৰা হৈছে গামা ৰে গটিকে আমি ইয়াৰ থ্ৰুদিও আমি এনাৰ্জি ডিসেন্ডিং মোডত আমি এই সমূহ অতি সহজে মন ৰাখিব পাৰো অৰ্থাৎ
ৰেডিঅ' ৱেভৰ এনাৰ্জি সবাতোতকৈ কম আৰু গামা ৰে এনাৰ্জি সবাতোতকৈ বেছি আৰু ৰেডিঅ' ৱেভৰ পৰা গামা লৈ এনাৰ্জি পৰিমাণ বাঢ়ি আহিছে গতিকে আমি ইয়াক অতি সহজতে মনত ৰাখিব পাৰিলো আৰু ইয়াৰ পৰা ওপৰলৈ কি হৈ গৈছে যে ৱেভলেন্থটো ক্ৰমান্বয়ে বাঢ়ি গৈছে আৰু ইয়াৰ ফলতে আমি এনাৰ্জি আৰু ৱেভলেন্থৰ এসেন্ডিং আৰু ডিসেন্ডিং মোডত আমি অতি সহজতে সিৰিয়ালি আমি ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰামত যিমানখিনি ৰে আছে গোটেইখিনি আমি অতি সহজে মনত ৰাখিব পাৰো গতিকে ইমান এআই আছিল আজি ভিডিঅ'টোত যদি আপোনালোকে মনত ৰাখিবৰ বাবে অসুবিধা হৈছে তেতিয়া হলে আপোনালোকে ইয়াৰ যোনটো পিডিএফ ইয়াৰ যোনটো প্ৰেজেন্টেচনৰ যোনটো পিডিএফ ফৰ্মটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে আৰু তাৰ থ্ৰুদি আপোনালোকে অতি সহজে মনত ৰাখিব পাৰিব এতিয়া চাওক আজি আমি গম পালো যে ৰাইটিং ফিভাৰৰ যোনটো গ্লোবেল এডভান্টেজ এই যোনটো কোৰ্সৰ থ্ৰুদি আমি গম পালো কেনেকে ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰামৰ যিমানখিনি ৰে আছে সেইখিনি এসেন্ডিং বা ডিসেন্ডিং মোডত কিমান সহজতে আমি মনত ৰাখিব পাৰো আপোনালোকে যদি বিচাৰে তেতিয়া আমাৰ যোনটো ইউটিউব লিংক যদি আমাৰ অন্যসমূহ ভিডিঅ আপোনালোকে চাব বিচাৰে ইয়াৰ থ্ৰুদি তেতিয়াহলে আমাৰ ইউটিউব লিংকৰ থ্ৰুদি আপোনালোকে যাব পাৰে অথবা আপোনালোকে অতি সহজতে আমি ইউটিউবত যদি সার্চ কৰে রাইটিং ফিভাৰ বুলি তেতিয়া আপোনালোকে পাই যাব আৰু আপোনালোকে যদি আমাৰ লগত এজ এ ফ্ৰেঞ্চাইজিছ বা এজ এ কন্টেন্ট ৰাইটাৰ হিচাপে কাম কৰিব বিচাৰে তেতিয়া আপোনালোকে ইয়াতে যোনটো ৰেজিষ্ট্ৰেচনৰ কাৰণে লিংক দিয়া আছে তাত গৈ পেলাই আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰে দ্যাট ইজ www.writingfever.com/registration আৰু যদি আপোনালোকে এই সমূহ পঢ়ি থাকোতে বা পিডিএফ সমূহত অথবা আপোনালোকে যদি পিডিএফটো ডাউনলোড কৰাৰ ক্ষেত্ৰত যদি ভিডিঅটো চোৱাৰ ক্ষেত্ৰত বা কন্টেন্ট সমূহ আমাৰ যদি ৱেবসাইটত পঢ়াৰ ক্ষেত্ৰত কিবা অসুবিধা পায় তেতিয়াহলে অতি সহজতে আপোনালোকে আমাৰ লগত হোৱাটছআপত কন্টাক্ট কৰিব পাৰে আৰু যদি বিচাৰে আজি যিমানখিনি ক্লাছ কৰা আজি যিখিনি আপোনালোকক দেখুৱা হ'ল যিখিনি ডিসকাস কৰা হ'ল তাৰ যদি আপোনালোকে পিডিএফ ফৰ্ম যদি আপোনালোকে বিচাৰে যদি আপোনালোকে পিডিএফ ফৰ্ম বিচাৰে তেতিয়াহলে ইয়াৰ পিডিএফ ফৰ্মটো আমি আপোনালোকৰ বাবে ইয়াৰ যদি ডেসক্ৰিপচন বক্সত আমি এটা লিংক দি দিম ডাউনলোড লিংক সেই ডাউনলোড লিংকত গৈ পেলাই আপোনালোকে পিডিএফ ফৰ্মটো অতি সহজতে মনত ৰাখিব ডাউনলোড কৰিব পাৰে তাৰ ফলতে আপোনালোকে অতি সহজতে এই সমূহ মনত ৰাখিব পাৰিব ঠিক সেইদৰে অন্য সমূহ যিমান সমূহ ভিডিঅ দিয়া হৈছে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ভিডিঅ দি থকা আছে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বা জিকে ওপৰত যিমানখিনি ভিডিঅ দি থকা আছে তাও যদি আপোনালোকে পিডিএফ সমূহ ডাউনলোড কৰিব বিচাৰে তেনে ভিডিঅটো তলতে ডেসক্ৰিপচনত আপোনালোকে দেখিব যে তাৰ এটা পিডিএফ ফৰ্মৰ বাবে এটা লিংক দিয়া আছে তাত গৈ পেলাই আপোনালোকে অতি সহজে সমূহ ডাউনলোড কৰি ল'ব পাৰিব থ্যাংক ইউ ফৰ টুডে হোপ ইউ লাৰ্ন সামথিং ফ্ৰম দিস session of today thank you so much